চাওক খুব দুখজনক ঘটনা মৰ্মান্তিক ঘটনা আমি অলপ আগতে সংবাদ মাধ্যমৰ জৰিয়তে দি জানিব পাৰিছোঁ যে পানবাৰী ৰেঞ্জৰ অন্তৰ্গত যি মানাস ৰাষ্ট্ৰীয় উদ্যান আছে আৰু এই মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ঘন জংঘলত আমি জানিবলৈ পাৰিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে দি যে ফালাংচিৰ কাষত আৰু বনচুম চাহেব তাৰ ওচৰত তিনিটাকৈ হাতী কোনোবাই হত্যা কৰি সেই হাতী তিনিটাৰ দাঁত লৈ গৈছে বুলি আমি জানিবলৈ পাৰিছোঁ। এই ঘটনাটো সঁচাকৈ বহুত দুখজনক ঘটনা আৰু মৰ্মান্তিক ঘটনা আৰু আমি জানিবলৈ পাৰিছোঁ যে এই সমগ্ৰ ঘটনাটো আমাৰ এই যে বন বিভাগ আছে এই বন বিভাগে কিন্তু ঢাকি ৰাখিবলৈ বা গাত দিবলৈ চেষ্টা কৰি আছে। আমি জানিবলৈ পাইছোঁ যে সংবাদ মাধ্যমকো কিন্তু ইয়াক তথ্য দিয়াৰ পৰা বিৰত তেওঁলোকে আছে। এতিয়া কি কাৰণত তেওঁলোকে এনেকুৱা নীতি অৱলম্বন কৰিছে এই সময়ত এইটো কিন্তু লক্ষণীয় বিষয়। আমাৰ সন্দেহ হৈছে যে এই যিহেতু BTC নিৰ্বাচন সমাগত বা আমাৰ অসমত পঞ্চায়ত নিৰ্বাচন চলি আছে, গতিকে এইটো এটা গাত দিয়াৰ কি ষড়যন্ত্ৰ আছে এইটো আমি এটা সন্দেহ আছে। আৰু যদিও বা তিনিটা হাতী হত্যা হোৱা বুলি আমি জানিব পাৰিছোঁ, কিজানিবা ইয়াতকৈ বেছিও হত্যা হ'ব পাৰে বা কমো হ'ব পাৰে। গতিকে যি হৈছে সঁচা ঘটনাটো বন বিভাগে প্ৰকাশ কৰিব লাগে, তেওঁলোকে প্ৰকাশ কৰিব লাগে, তথ্যবিলাক আমাক ৰাইজক জানিব দিব লাগে। যিহেতু আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰে সমীপত যি গাঁও আছে, ওচৰত যি গাঁও আছে তাৰে আমি বাসিন্দা। ৰাইজে জানিব বিচাৰে যে আচলতে ঘটনাটো কি। ঘটনা এটা গাত দিবলৈ চেষ্টা কৰিলেতো নহয়, কাৰণ কিয় আমি যিহেতু ৰাইজ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰতে বসবাস কৰোঁ, আমি যিহেতু প্ৰকৃতিপ্ৰেমী মানুহ, আমি জীৱ জন্তুক মৰম কৰোঁ, গতিকে এই ঘটনাবিলাক যাতে পোহৰলৈ আহে তাৰ কাৰণে স্থানীয় যি বিভাগীয় কৰ্তৃপক্ষ আছে বিভাগীয় কৰ্তৃপক্ষই তথ্যবিলাক ৰাজহুৱা কৰক। আৰু আমি এই চেগতে এটা কথা ক'ব লাগিব আৰু যে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰে এই অন্তৰ্গত আমাৰ যি মানাহ চেৰফাং সমষ্টি আছে আৰু এই মানাহ চেৰফাং সমষ্টি BTC এটা পৰিষদীয় সমষ্টি আৰু এই BTC পৰিষদীয় সমষ্টিত স্থানীয় একজন নিজকে দম্ভালি মাৰি শক্তিশালী নেতা বুলি কোৱা একজন EMO আছে। তেওঁলোকে এই ক্ষেত্ৰত কি পদক্ষেপ ভূমিকা কৰিছে? তেওঁলোকে যে কয় জংঘলত জীৱ জন্তু ৰক্ষণাবেক্ষণ দিয়া, গছ গছনি ৰক্ষণাবেক্ষণ দিয়া, এই ঘটনাটোত তেওঁলোকৰ মতামত কি? তেওঁলোকে নীৰৱ ভূমিকা কিয় পালন কৰি আছে যদি ঘটনাটো সঁচা হয়? গতিকে উচিত তদন্ত হ'ব লাগে আৰু দোষী শাস্তি পাব লাগে। যদি চোৰাং চিকাৰীয়ে এই কাৰ্যকলাপত যদি জড়িত আছে তেনেহ'লে চোৰাং চিকাৰীয়ে দোষী সাব্যস্ত হৈ শাস্তি পাব লাগে। আৰু যদি কোনোবা বেলেগ দুষ্ট চক্ৰ যদি আছে, কোনোবা ৰক্ষকে ভক্ষক হৈও আছে নেকি, এইটোও কিন্তু ৰাইজৰ প্ৰশ্ন থাকিব। গতিকে তদন্ত হ'ব লাগে আৰু উচিত শাস্তি হ'ব লাগে। আমি তাকে ৰাইজ হিচাপত বা আমি BPF দলৰ মই যুৱ BPFৰ সভাপতি হিচাপেও এই কথাখিনি আপোনালোকৰ আগত। ইয়াৰ আগতেও বহুত ঘটনা হৈছে, আপোনালোকে জানে 2023 চনতো ঘটনা হৈছে, সেইবিলাকত আপোনালোকে জানে বা ৰাইজে জানে। এতিয়া এই ঘটনাটো আপোনালোকৰ জৰিয়তে দি আমি জানিব পাৰিছোঁ বা সংবাদ মাধ্যমৰ জৰিয়তে দি যে কেইদিনমান আগতেই ঘটনাটো হৈছে। জংঘলৰ ভিতৰত এই ঘটনাটো হোৱা কেইবাদিনো হ'ল। এতিয়া কথা হ'ল কি, BTC নিৰ্বাচন সমাগত বৰ্তমান আমি জানিব পাৰিছোঁ যে ছেপ্টেম্বৰ মাহত BTC নিৰ্বাচন হ'বলৈ গৈ আছে। এতিয়া ৰাইজৰ ইয়াৰ ক্ষেত্ৰতো এটা প্ৰশ্ন থাকিব যে BTC নিৰ্বাচন সন্মুখত কাৰণে চৰকাৰীভাৱে এই ঘটনাটো মানে তলত কৰি থাকিব বিচাৰিছে নেকি, এইটোও কিন্তু এটা ৰাইজৰ প্ৰশ্ন থাকিব। তেওঁলোকে নিজকে যে আমাৰ কাৰ্যকলাপত বা আমাৰ যিটো সময়ছোৱাত যিটো কাৰ্যকাল 2020 পৰা 25ৰ ভিতৰত আমাৰ মানে জংঘলত তেনেকুৱা ধৰণৰ একো বেয়া কাৰ্যকলাপ হোৱা নাই, তেনেকুৱা ধৰণৰ মানে এটা পৰিচয় দিয়াৰ কাৰণে চেষ্টা কৰিব পাৰে, এইটোও কিন্তু ৰাইজৰ এটা সন্দেহ থাকিব পাৰে, থাকিব এইটো।